সেই গাইছ আজি আহিছোঁ মই মালিগাঁও নাৰ্চাৰীত আৰু এইটো দোকানটো চিনি পাইছেনে গ'ল্ড পলিচ কলকাতা গ'ল্ড পলিচ বুলি আছে আৰু মই সোমাই আহিলোঁ এইটো দোকানত চাওঁ কি বস্তু আছে তো ইয়াতে আহি মই গম পালোঁ যে ইয়াতে চব বস্তুত সোণৰ পানী চৰা আছে আৰু সোণৰ পাউডাৰ চৰা আছে তো যিহেতু আমি এইটো বস্তু ল'লে মানে ভাল হয় কিয়কি বহুতে সোণৰ বস্তু পিন্ধিবলৈ ভয় কৰে চোৰৰ কাৰণে আৰু এইটো বস্তু ল'লে মানে ভাল আৰু সোণৰ দৰে দেখাত তো ইয়াতে আহিব পাৰে আৰু ইয়াতে বহুত নিউ নিউ কালেকশ্যন আছে বিয়াৰ কাৰণে আপোনালোকে ৰেণ্টতো পাই যাব বিয়াৰ কাৰণেও পাই যাব আৰু ইয়াতে কি হয় জানেনে বস্তুটো লোৱাৰ পিছত আপোনালোকে লাইফ টাইম ৱাৰেণ্টি পাব আৰু 30% দিলে এক্সচেঞ্জ হৈ যাব আৰু ইয়াতে যেতিয়াই মন যায় তেতিয়াই আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব 50% দিলে আপোনালোকে আৰু ভাল কিবা ল'ব পাৰিব বুজিছে আৰু ইয়াতে এড্ৰেছটো আছে নাম্বাৰ আছে আপোনালোকে সিহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে চ' মইতো লৈ ল'লোঁ আজি আৰু মই এটা ৰিং ল'লোঁ তো ৰিংটো কেনেকুৱা লাগিছে ক'ব পিছে মইতো লৈ ল'লোঁ আপোনালোকেও আহিব ল'ব আকৌ তো আজিলৈ এইখিনি বাই বাই